বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক কিহৰ বাবে সুপ্ৰতিম দাসৰ লগত একেলগে দেখা নাযায় হয়তো সকলোৱে নিশ্চয় জানিব খোজে। গতিকে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেই যে আজি প্ৰায় এবছৰ আগত শ্যামন্তিকা শৰ্মা সুপ্ৰতিম দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু যাৰ বাবে শ্যামন্তিকা শৰ্মা কলিকতাত থাকিবলগীয়া হৈছিল। কিন্তু বৰ্তমান সঁচাকেই জানো শ্যামন্তিকা শৰ্মাৰ বিবাহ বিচ্ছেদ হ'ল নেকি? কিয়নো যিহেতু বৰ্তমান সময়ত শ্যামন্তিকা শৰ্মাৰ ছ'চিয়েল মিডিয়াত সুপ্ৰতিম দাসৰ লগত একো সম্পৰ্কই দেখিবলৈ পোৱা নাযায়। আনকি শ্যামন্তিকা শৰ্মাৰ ফলো লিষ্টতো তেওঁৰ স্বামী সুপ্ৰতিম দাসক দেখিবলৈ পোৱা নাযায়। গতিকে ইয়াৰ দ্বাৰা ইয়াকে অনুমান কৰিব পাৰি নেকি শ্যামন্তিকা শৰ্মাৰ সুপ্ৰতিম দাসৰ লগত বৰ্তমান একোৱে সম্পৰ্ক নাই। কিন্তু যিহেতু শ্যামন্তিকা শৰ্মাই বিবাহ বিচ্ছেদ সম্পৰ্কে ছ'চিয়েল মিডিয়াত একোৱে জনোৱা নাই, গতিকে আমাৰ ধাৰণা এটা পূৰ্বানুমান হৈ ৰ'ব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব, লগতে শ্যামন্তিকা শৰ্মা সম্পৰ্কে আপোনাৰ মতামতো জনাই দিয়াৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহৰ বাবে। ধন্যবাদ।